নমস্কাৰ বন্ধুসকল যদি আপোনালোকৰ ল্যাপটপ বা ডেস্কটপত মাইক্ৰ'ছফ্ট অফিচ সফটৱেৰটো ইনষ্টল নাথাকে বা কিবা কাৰণত যদি হি ফেইল হৈ থাকে তেতিয়া আপোনালোকে কেনেদৰে হেতু নোহোৱাকে অফিচৰ কামখিনি কৰিব পাৰিব যেনে ওৱৰ্ড এক্সেল পাৱাৰ পইণ্ট ইত্যাদি তাকে চাওঁ আহক হেতু কৰিবৰ কাৰণে আপোনাৰ ল্যাপটপ বা ডেস্কটপটোত ইন্টাৰনেট কানেকচনটো থাকিব লাগিব তাৰ পিছত আপোনালোকে গুগলত যাব গুগলত গৈ সাৰ্চ কৰিব office.com অফিচ অনলাইন গৈ সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছতে প্ৰথম যেটো অপচন পাব এই অপচনটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছতে ইয়াতে দেখিব গেট অফিচ সাইন ইন যদি আপোনালোকৰ ইয়াত অলৰেডি একাউণ্ট বনোৱা থাকে তেতিয়া সাইন ইন কৰিলে হ'ল যদি একাউণ্ট বনোৱা নাথাকে তেতিয়া সাইন আপ কৰিব লাগিব মই সাইন ইন কৰিছো সাইন ইন কৰাৰ পিছতে ইয়াত আপোনাৰ ইমেইলটো বিচৰা হৈছে যদি আপুনি সাইন ইন নাই তেতিয়া আপুনি ক্ৰিয়েট ওৱানত যাব লাগিব মই যেহেতু সাইন ইন আছে গতিকে মই এটা ইমেইলটো সাৰ্চ কৰিম ইয়াৰ পিছত নেক্সট পাসওয়ার্ড বিচাৰিছে ওকে মই নতুনকৈ এটা একাউণ্ট বনাই দেখাইছো ক্ৰিয়েট ওৱানত যাব ইয়াৰ পিছত নেক্সট কৰিব নেক্সট কৰাৰ পিছত ইয়াতে আপুনি ক্ৰিয়েট পাসওয়াৰ্ড কৰিব পাৰিব এটলিষ্ট 8 ক্যাৰেক্টাৰ হ'ব লাগিব বুলি কৈছে এই মেইলটোত মই এটা কোড যাব এই কোডটো মই ভৰাব লাগিব এটা মই এটা কোড আহিছে এই কোডটো হল 0553 এটা মই ভৰাই দিম 0553 তাৰপিছত নেক্সট কৰিলো এটা ক্যাপচাটো ভৰাব লাগিব PWXG5TDQ56
য়েছ য়েছ কোৱাৰ পাছত আপুনি ইয়াত দেখিছে যে আউটলুক OneDrive, Word, Excel, PowerPoint, OneNote, Skype এই সকলোবিলাক আমি ইয়াত কৰিব পাৰিম যদি আমাক এতিয়া ৱৰ্ডটো লাগে ৱৰ্ডত যদি আমি কিবা এটা টাইপ কৰিবলৈ বা লেটাৰ এখন টাইপ কৰিবলগীয়া আছে তেতিয়া আমি ৱৰ্ডটো ক্লিক কৰিম ইয়াতে সেম টু সেম ৱৰ্ডটো আহি গৈছে গতিকে আমি ব্লেংক পেজ এটা ক্লিক কৰিম আপোনালোকে দেখিছে ইয়াতে গোটেইখিনি ৱৰ্ডত আমি যিখিনি পাওঁ ইয়াত গোটেইখিনি আপোনালোকৰ ইয়াত আহি যাব ফাইল হোম যি লাগে এই গোটেইখিনি আহি যাব আমি ইয়াত টাইপ কৰিব পাৰিম ওকে থ্যাংক ইউ বন্ধুসকল আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে এনেকুৱা ধৰণৰ যদি ভিডিঅ' আপোনালোকক লাগে তেতিয়াহ'লে চেনেলটো লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ